हेलो ভিউয়াৰ্স वेलकम टू माय चैनल इनफोजोन। आज আমি যেটো ভিডিও লৈ আহিছো ভিডিওটোৰ যোগেদি আপোনালোকে গম পাব আপোনাৰ হাতত যিখন আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডখন আপোনাৰ এক্টিভ আছে নে নাই। সেই আধাৰ কাৰ্ডখন কেনেকৈ আপুনি ভেৰিফাই কৰিব। আপোনাৰ আধাৰ কাৰ্ডখনৰ যেটো মোবাইল নাম্বাৰ লিংক আছে সেই লিংক থকা মোবাইল নাম্বাৰটো যদি আপুনি পাহৰি গৈছে বা কেতিয়াবা হেৰাই গৈছে তেতিয়া হলে আপুনি কেনেকৈ গম পাব যে আপোনাৰ আধাৰ কাৰ্ডখনৰ সৈতে কোনটো মোবাইল নাম্বাৰ লিংক আছে। আজি এই ভিডিওটোত আমি এই বিষয়ে আলোচনা কৰিছো। গতিকে বেছি দেৰি নকৰি আহক ভিডিওটো আৰম্ভ কৰো। আধাৰ নাম্বাৰ ভেৰিফাই কৰিবলৈ হলে আপোনালোকে UIDAI যেটো অফিচিয়েল ওয়েবসাইট হয় আধাৰৰ সেই ওয়েবসাইটটোত আহিব। সেই ওয়েবসাইটটোত অহাৰ পিছত আপোনালোকে অলপ স্ক্ৰল কৰিলে দেখা পাব ইয়াতে আপোনালোকৰ এটা অপচন আছে আধাৰ সাৰ্ভিসেছ। আধাৰ সাৰ্ভিসেছত চাওক ইয়াতে ভেৰিফাই এণ্ড আধাৰ নাম্বাৰ বুলি এটা অপচন আছে, সেইটোত ক্লিক কৰিব। ইয়াতে এখন নতুন পেজ খুলি আহিছে। ইয়াতে আপোনালোকে চাওক প্ৰথমতে আপোনাৰ আধাৰ নাম্বাৰটো ইয়াতে এন্টাৰ কৰিব। এন্টাৰ কৰাৰ পিছত আপুনি ইয়াতে কেপচা কোডটো ইয়াতে ফিল আপ কৰি পেলাই আপুনি প্ৰচিড টু ভেৰিফাই বাটনত ক্লিক কৰি দিব। প্ৰচিড টু ভেৰিফাইড ক্লিক কৰাৰ পিছত ইয়াতে আপুনি দেখা পাইছে যে মই যিজন এপ্লিকেণ্টৰ ডাটা ফিল আপ কৰিছোঁ তেওঁৰ আধাৰ নম্বৰটো ইয়াতে এক্সিষ্ট আছে। গতিকে মানে তেওঁৰ আধাৰ কাৰ্ডৰ যিটো নম্বৰ হয় সেইটো এক্টিভ আছে। আৰু ইয়াতে আপুনি চাওক তেওঁৰ জেন্ডাৰ, ষ্টেট আৰু তেওঁৰ মোবাইল নাম্বাৰৰ লাষ্টৰ 3টা ডিজিট আপুনি গম পাব পাৰিব। যদি আপোনাৰ মোবাইল নাম্বাৰটো কেতিয়াবা আপুনি হেৰাই গৈছে বা আপুনি গম নাপায় কোনটো মোবাইল নাম্বাৰ দিছিলে তেতিয়া হলে আপুনি গম পাব যে তাৰ লাষ্টৰ 3টা ডিজিট আপুনি গম পাব আপোনাৰ কোনখন সিম আসলতে সেই আধাৰ কাৰ্ডখনৰ সৈতে লিংক হৈ আছিল। ভেৰিফাই আনাদাৰ আধাৰত যদি আপুনি ক্লিক কৰে তেতিয়া হলে আপুনি আকৌ নতুন এজন এপ্লিকেণ্টৰ ডাটা ফিল আপ কৰি তেওঁৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো এক্টিভ আছে নে নাই সেই বিষয়ে আপুনি চাব পাৰিব। যদি ভিডিওটো চাই ভাল পালে দেন লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।